সাহস আছে বুকুতে, সপোন আছে চকুতে, আকাশ চুবৰে মন, আকাশ চুবৰে মন। তোমালোকৰ দুজন ছাত্ৰই যদি দুটা প্ৰশ্নৰ উত্তৰ শিকিবলৈ পোৱা সেইটোৱে তেওঁলোকৰ কষ্টৰ সাৰ্থকতা হ'ব। গতিকে আমি আৰম্ভ কৰোঁ। কি প্ৰশ্ন আছে ময়ো নাজানো, মাত্ৰ সামগ্ৰিকভাৱে চব ইয়াত সোমোৱাই লৈ আহিছোঁ। গতিকে কাৰ ভাগ্যত কি আছে আপোনালোকে বেলেগ বেলেগ হ'ব। ক'ৰবাত আমি হাত দাঙিবলৈ দিম, ক'ৰবাত আমি 5 কুৱেশ্যন দিম, ক'ৰবাত আমি 5 কুৱেশ্যন নিদিওঁ, ক'ৰবাত আমাৰ নিগেটিভ মাৰ্কিং থাকিব। গতিকে আমি চাই লওঁ আজি লাক লিভাৰ আৰু চান্স কোনে কামটো লৈ যাব পাৰে। এতিয়া আৰম্ভ কৰিছোঁ আমাৰ প্ৰতিযোগিতাৰ প্ৰথমটো প্ৰশ্ন। প্ৰথম ৰাউণ্ডটো আমি 5 কুৱেশ্যন থাকিব। ডাইৰেক্ট কুৱেশ্যনৰ কাৰণে থাকিব 10 নম্বৰ আৰু 5 কুৱেশ্যনৰ কাৰণে থাকিব 10 নম্বৰ। কুৱেশ্যনটো পাছ হৈ যোৱাৰ কাৰণে তাৰ ভেলুটো কমি নাযায় আমাৰ এইটো ৰাউণ্ডত, তাৰ নম্বৰ 10 থাকিব। গতিকে ডাইৰেক্ট কুৱেশ্যনৰ কাৰণে 10 নম্বৰ আৰু 5 কুৱেশ্যনৰ কাৰণে থাকিব 10 নম্বৰ। আমি কাজিৰঙাৰ পৰা আৰম্ভ কৰিম, মানাহত শেষ কৰিম। প্ৰশ্নবোৰ আমি চাই লওঁ। প্ৰথমটো প্ৰশ্ন সম্পৰ্ক আছে আসাম ট্ৰিবিউন, অসমৰ এখন বিখ্যাত বাতৰি কাকত ইংৰাজী ভাষাৰ, কৈছে যে মাজান চাহ বাগিচাৰ সেই সময়ৰ অধীক্ষক আৰু ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ উপাধ্যক্ষ R.G. বইল ডাঙৰীয়াৰ লগত আসাম ট্ৰিবিউন কাকতখনৰ সম্পৰ্ক কি আছিল? ডিব্ৰু চৈখোৱাৰ ডাইৰেক্ট প্ৰশ্ন। ডিব্ৰু চৈখোৱা। 5 মানাহ, 5 কাজিৰঙা, সম্পাদক আছিল বুলি কৈছে। ভুল উত্তৰ দিহিং পাটকাই। নিগেটিভ মাৰ্কিং নাই। 5 ওৰাং নামেৰি। বুজি নাই কম শুদ্ধ হোৱা নাই। দৰ্শক কবাদি কোনোবাই এক টেমা বৰ্ণন আছে, মই লাষ্টত ঘৰলৈ যাব লাগিব। দৰ্শক থাকিলে খাতা নিদিব। প্ৰশ্নত আমি চাই লওঁ উত্তৰটো যে সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই প্ৰকাশ কৰা বাতৰি কাকতখনৰ নাম দা আসাম ট্ৰিবিউন বইল ডাঙৰীয়াই দিছিল। সেই বাতৰিখনৰ নামটো তেওঁ দিছিল, R.G. বইলে নাম দিছিল দা আসাম ট্ৰিবিউন। এবাৰ প্ৰশ্নটা চাম আমি দৰ্শকৰ কাৰণে। আমাৰ আৰু এটা প্ৰশ্ন বাকী আছে এই ৰাউণ্ডৰ। এই ৰাউণ্ডৰ এটা প্ৰশ্ন বাকী আছে, তাৰ আমি দৰ্শকৰ কাৰণে এটা প্ৰশ্ন দিছোঁ 5টা মৰ্টনৰ কাৰণে। বৰ্তমান কোনটো ইতিহাস প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত পথক 64 নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি জনা যায়? কোনে ক'ব? কোনটো ৰাষ্ট্ৰীয় ঘাইপথ? 64 নং ৰাষ্ট্ৰীয় ঘাইপথ আমি কোনটো চিনি পাওঁ? আমি এটা ইতিহাস প্ৰসিদ্ধ পথ আছিলে। অসমৰ তালৈ সম্পৰ্ক আছে। নামদাঙৰ শিলৰ সাগু শুদ্ধ হোৱা নাই। উত্তৰটো আমি চাই লওঁ। দাণ্ডি যাত্ৰাৰ পথটো মই অসমৰ সম্পৰ্ক আছে বুলি কৈছে, অসমৰো মহাত্মা গান্ধীৰ লগত লীলা বৰুৱা গৈছিল, সেইটো কাৰণে অসমৰ কথা কৈছিলোঁ যে দাণ্ডি যাত্ৰাৰ পথটো আমি 64 নং ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে জানো। এবাৰ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ অন্তিমটো প্ৰশ্ন মানাহলৈ যাব। প্ৰশ্নত আমি চাই লওঁ। চোৱা, ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, মোৰাৰজী দেশাই, লাল বাহাদুৰ শাস্ত্ৰী, গুলজাৰিলাল নন্দা আৰু অটল বিহাৰী বাজপেয়ী, এই সকলৰ মাজত কি সম্পৰ্ক আছে, কি মিল আছে গোটেই কেইজনৰ মাজত? জৱাহৰলাল নেহৰু, মানাহক প্ৰধানমন্ত্ৰী আছিলে। মই কৈছোঁ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, গোটেইকেইজন প্ৰধানমন্ত্ৰী আছিলে, সেইটো কৈয়ে দিছোঁ। নামকেইটাও দি দিছোঁ, জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, মোৰাৰজী দেশাই, লাল বাহাদুৰ শাস্ত্ৰী, গুলজাৰিলাল নন্দা, অটল বিহাৰী বাজপেয়ী লৈকে। 5 কাজিৰঙা। তেওঁলোক কংগ্ৰেছ দলৰ আছিল বুলি কৈছে। 5 দিহিং পাটকাই। আমি দলটো বদলাই দিম।
শুদ্ধ হোৱা নাই 5 উৰা শুদ্ধ হোৱা নাই নামেৰি একেবাৰে সহজ ভুল উত্তৰ ডিপু চৈখোৱা এইকেইজনে ভাৰতৰত্ন পাইছে শুদ্ধ উত্তৰ হাত চাপৰা দিব লাগে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীয়ে ভাৰতৰত্ন বঁটা লাভ কৰিছিল 10 নম্বৰ পাব ডিপু চৈখোৱাই এতিয়া প্ৰথমটো আমি শেষ কৰিছোঁ আমি দেখিছোঁ যে 3টা দলে সমান নম্বৰ লাভ কৰিছে আৰু 3টা দলে এতিয়ালৈকে নম্বৰ লাভ কৰা নাই চিন্তা কৰাৰ প্ৰয়োজন নাই প্ৰশ্ন আৰু আছে আৰু 5টা অংক আছে সহজ সহজ প্ৰশ্ন আছে ছবিখন চাব লাগে অসমৰ এগৰাকী বিশেষ ব্যক্তি বিশ্বৰ দৰবাৰত তেখেতৰ পাণ্ডিত্যৰ বাবে আমি গৌৰৱ অনুভৱ কৰোঁ তেওঁৰ নামটো ক'ব লাগে একেবাৰে শেষ সময়ৰ ফটো মানুহজন বহি আছে তেওঁৰ সন্মুখত আব্দুল ছাত্তাৰ বহি আছিল মই একেবাৰে কাটি দিয়া আছে গতিকে মানুহজনৰ নামটো ক'ব লাগে মানাহৰ ডাইৰেক্ট প্ৰশ্ন 5 নীলমণি ফুকন বুলি কৈছে ডিপু চৈখোৱা ডাইৰেক্ট প্ৰশ্ন 5 কৈছে হীৰেণ ভট্টাচাৰ্য শুদ্ধ উত্তৰ নহয় নামেৰি উৰা আমাৰ যোৰহাটৰ মানুহ 5 নম্বৰ পাব উৰা 5 কুৱেশ্যনৰ কাৰণে 5 নম্বৰ থাকিব এইবাৰ ডাইৰেক্ট প্ৰশ্ন যাব ডিব্ৰুগড় চৈখোৱা ডিব্ৰু চৈখোৱা আমি প্ৰশ্ন আমি চাই লওঁ অসমীয়া লেখেৰে আজি কোন মাহৰ কি তাৰিখ ডিব্ৰু চৈখোৱাৰ ডাইৰেক্ট প্ৰশ্ন হিচাপ কৰি থাকা একেবাৰে সহজ প্ৰশ্ন কোন মাহৰ শুদ্ধ উত্তৰ 10 নম্বৰ পাব আজি ভাদ মাহৰ 4 তাৰিখ ডিব্ৰু চৈখোৱা পাব 10 নেক্সট ডাইৰেক্ট প্ৰশ্ন যাব নামেৰিলে আমি প্ৰশ্নটো চাই লওঁ ডাইৰেক্ট প্ৰশ্ন জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা অৰ্কিড গছজোপা কি নামেৰে নামাঙ্কিত কৰা হৈছে জুবিন গাৰ্গিয়ানা ঠিক আছে কোনো 5 কুৱেশ্যন নাই কোনো ক'বলগীয়া নাই মোৰ ভাগ্যত প্ৰশ্ন নাহিল মই কাকো নাজানো কোনে কোন টিম কোন স্কুলৰ পৰা জইন কৰিব কিমান জানিব একো নাজানো কুৱেশ্যন লৈ আহিছোঁ যাৰ ভাগ্যত যি কৰিব আমি আৰম্ভ কৰোঁ কাজিৰঙাৰ পৰা প্ৰশ্নটো আমি চাই লওঁ নো 5 কুৱেশ্যন ডাইৰেক্ট কুৱেশ্যন 10 মাৰ্কছ অসমীয়া কাব্য জগতৰ এটা চিনাকি নাম যাৰ কোন চোলাটো মৃত্যুৰ পাছত জুবিন গাৰ্গে কৈছিল এইটো বুঢ়া হ'লে মই পিন্ধিম কাৰ কোন চোলাটো জুবিন গাৰ্গে কৈছিল মানুহজনৰ নামটো ক'ব লাগে জুবিন গাৰ্গৰ প্ৰিয় মানুহ আছে কাজিৰঙাৰ ডাইৰেক্ট প্ৰশ্ন যেতিয়া মানুহজন মৃত্যু হৈছিলে জুবিন গাৰ্গে খুব দুখ পাইছিল তেওঁ সেই মানুহজনৰ কোন চোলাটো লৈ পেলাই কৈছিল যে এইটো মই হাতি পাম আৰু মই যেতিয়া বুঢ়া হ'ম মই তেতিয়া পিন্ধিম কিন্তু আমাৰ এই দুৰ্ভাগ্য যে আমি সেই গীতটো দেখিবলৈ নাপালোঁ আমাৰ মাজৰ পৰা আমাৰ প্ৰিয় শিল্পীজন হেৰাই গ'ল সেই কুঞ্চলাৰ তেওঁৰ পিঠাৰ আশাটো হয়তো সম্পূৰ্ণ নহ'ল সেই কথা আপুনি কাৰ কুঞ্চলাৰ লৈ জুবিন গাৰ্গে মন্তব্য কৰিছিল কাজিৰঙাৰ ডাইৰেক্ট প্ৰশ্ন ভূপেন হাজৰিকা বুলি কৈছে দৰ্শক উত্তৰ দিব লাগে মনত যাব হীৰেণ ভট্টাচাৰ্য শুদ্ধ হাত চাপৰা দিব লাগে সুন্দৰ দীপকিৰা কবি মনতো লৈছে কেইজনী আছে আমি 10টা দিবলৈ কাৰণে 10টা দিলি 1 2 3 4 5 6 7 8 9 10টা মনত তোমাৰ নামটো কোৱা আৰু এটা হাত চাপৰি দিয়ে ডিব্ৰু চৈখোৱা ডাইৰেক্ট প্ৰশ্ন এটা বিখ্যাত কবিতা জুবিন গাৰ্গে লিখিছিলে
পাতি সপ্তাহৰ পৰিধি তহঁতে বুজি নাপাবি মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পাৰোঁ মাথো মোৰ ৰং সলনি হ'ব মোৰ সোৱাদ সলনি হ'ব ডিব্ৰু চৈখোৱাই কবিতাটোৰ নামটো ক'ব লাগে আৰু 10 নম্বৰ ল'ব লাগে ডাইৰেক্ট প্ৰশ্ন জুবিন গাৰ্গৰ এটা বিখ্যাত কবিতা কবিতাৰ নামটো ক'ব লাগে দামটা আছে পাঁচ দৰ্শক আহা কোনে পানী গ'লে আহা পাঁচ নম্বৰ হাত চাপৰি দিয়া তোমাৰ নামটো কোৱা বেদান্ত শইকীয়া কোন ক্লাছত পঢ়া ক্লাছ 9 বেদান্ত শইকীয়াৰ কাৰণে আৰু এটা হাত চাপৰি অন্তিমটো নাম উস্তাদৰ পৰা এটা ডিগ্ৰী পোৱা নহয় হয় না সেই কাৰণে হয় না আৰু এই বিষয়ৰ নামটো আমি মাৰ্কছটো বহাম আমি কাজিৰঙাৰ কাৰণে মাৰ্কছটো বহাম 20 নম্বৰ ডাইৰেক্ট কুৱেশ্যনৰ কাৰণে 20 নম্বৰ পাব আৰু বাগৰি যোৱা 5 কুৱেশ্যনৰ কাৰণে 10 নম্বৰ আমি মাৰ্কছ বহাই দিছোঁ কাজিৰঙাৰ পৰা আৰম্ভ কৰিম মানাহক শেষ কৰিম যেহেতু প্ৰথমে আমি কাজিৰঙাৰ পৰা আৰম্ভ কৰিছিলোঁ মানাহক শেষ কৰিছিলোঁ এবাৰ আমি শেষটো কাজিৰঙাৰ পৰা আৰম্ভ কৰিম প্ৰশ্ন আমি চাই লওঁ কাজিৰঙাৰ ডাইৰেক্ট প্ৰশ্ন সম্পৰ্কটো ক'ব লাগে মিত্ৰদেৱ মহন্ত অসম সাহিত্য সভা আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা এই তিনিওটাৰ মাজৰ সম্পৰ্কটো মোক ক'ব লাগে কি সম্পৰ্ক আছে কাজিৰঙাৰ ডাইৰেক্ট প্ৰশ্ন মিত্ৰদেৱ মহন্ত মই কৈ দিম লক্ষ্মীনাথ বেজবৰুৱা ক'বই নালাগে মোৰ আপোনাৰ হয়নে সম্পৰ্ক ক'ব লাগে অসম সাহিত্য সভাৰ কি সম্পৰ্ক আছে এই দুইটা পাঁচ অসম সাহিত্য সভাৰ চিৰস্থায়ী ভাষাজননী লিখিছিল মিত্ৰদেৱ মহন্ত সম্পৰ্ক ক'ব লাগে লক্ষ্মীনাথ বেজবৰুৱা সুৰ প্ৰদান কৰিছে শুদ্ধ হোৱা নাই মানে তিনিটা মাজৰ সম্পৰ্ক হ'ব লাগিব ময়ো গম পাইছোঁ মিত্ৰদেৱ মহন্তই অসম সাহিত্য সভাৰ আৰম্ভণি গীতটো লিখিছিল চিৰস্থায়ী ভাষাজননী লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল অসম সংগীত লগতে অসম সাহিত্য সভাই তিনিওটাৰ মাজৰ কি সম্পৰ্ক আছে ওৰাঙে ক'ব ভুল উত্তৰ নামেই আৰু যেতিয়া সামৰণি হয় মোৰ আপোনাৰ এতিয়া সামৰণি কৰা গতিকে এইটোৱে যে সম্পৰ্ক অসম সাহিত্য সভাৰ যিটো অধিৱেশন বা অনুষ্ঠান মিত্ৰদেৱ মহন্তৰ গীতটিয়ে আদৰণি জনায় আৰু বেজবৰুৱা গীতটিয়ে সন্মিলনৰ সামৰণি কৰা হয় আৰু দুয়োটা গীত আমাৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ এটা প্ৰশ্ন গৈছে 20 নম্বৰীয়া প্ৰশ্ন এটা গৈছে সম্পৰ্কটো ক'ব লাগে তিনিজন মানুহৰ এটা বিশেষ সম্পৰ্ক আছে কংগ্ৰেছৰ আছে কিতাপৰ কি আছে শুদ্ধ উত্তৰ আমি নম্বৰ দিম ওৰাঙৰ গীত আটাইকেইজন আছিলে তিতাবৰৰ বিধায়ক তৰুণ গগৈ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা প্ৰাক্তন বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা প্ৰাক্তন বিধায়ক আৰু ধীৰাজ গোৱালা কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক আৰু চৰাইদেউ মৈদাম উত্তৰটো দিছে আটাইকেইখন ঠাই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হৈছে নম্বৰটা তেতিয়া হওক 20 নম্বৰ নামেই পাব 20 নম্বৰ হাত চাপৰি বুলি কৰোঁ নেক্সট ডাইৰেক্ট প্ৰশ্ন যাব এইটো দৰ্শকক দি দিওঁ দৰ্শকক দিছোঁ কি দেখিছোঁ আমি চাহ বাগান ফাঁচি দিয়া হৈছে
1957 চনৰ বিদ্ৰোহ আৰু যোৰহাট সম্পৰ্কটো কি? দৰ্শক ঐতিহ্য ক্ষেত্ৰ মণিৰাম দেৱান অসমৰ প্ৰথমজন চাহ খেতিয়ক ফাঁচি দিয়া হৈছিল যোৰহাটত 1957 চনৰ বিদ্ৰোহত তেওঁ আছিল অগ্ৰণী যুঁজাৰু হয়নে আৰু এখন উৰণীয়া সেতু গাঁৱৰ নামেৰে নামাকৰণ কৰা হৈছে এইজনে হৈছে মণিৰাম দেৱান পিছৰ প্ৰশ্ন কালে যাব ডিব্ৰু চৈধ্য কালে প্ৰশ্ন মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় অধিকাৰৰ লৈ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী যি মৰণোত্তৰভাৱে ভাৰতৰত্ন লাভ কৰিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এই প্ৰতিযোগিতাৰ অন্তিম প্ৰশ্নলৈ গৈছা মানৱৰ ডাইৰেক্ট প্ৰশ্ন মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? মানা 20 নম্বৰ পাঁচ কাজিৰঙা পাঁচ লিহিং পাটকাই পাঁচ ওৰাং পাঁচ নামেৰি পাঁচ ডিব্ৰু চৈখোৱা মই কথা পাতি আছা সময় মনে নাপাব এখন কম্পিটিশ্যন হয় পাঁচ দৰ্শক উত্তৰ গোপাল কৃষ্ণ গোখলে গোপাল কৃষ্ণ গোখলে আছিলে মহাত্মা গান্ধীৰ আমাৰ আজি কোচ মাষ্টাৰ হিচাপে তোমালোকৰ প্ৰশ্ন কৰিলে মই খুব ব্যস্ত আছিলে এখন মিটিঙত সেইকাৰণে প্ৰশ্নখিনি মই দুই এটা শুনিলোঁ খুব সুন্দৰ প্ৰশ্ন সুধিছে ছাৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এটা সুন্দৰ কথা যে পুৰস্কাৰ পাম বুলি নহয় কম্পিটিশ্যনত অংশগ্ৰহণ কৰা ডাঙৰ কথা যিকেইটা হওক যিকেইটা কুইজ দলে ইয়াত পুৰস্কাৰ পাবলৈ সক্ষম হ'ল সেই দলকেইটাক মই অভিনন্দন জনাইছোঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমাৰ বিদ্যালয়লৈ আহি আজি যি কুইজ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিলে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰি পুনৰবাৰ যাতে তেওঁলোকে তেখেতসকলে যাতে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ যাতে অধিক উন্নয়নৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ এই প্ৰতিযোগিতাত আৰ্থিকভাৱে সহায় আগবঢ়োৱা আজিৰ এই কুইজ প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়োৱা ৫,০০০ টকা সভাপতি জয়ন্ত হাজৰিকা তেওঁক আমি চিনি কৰিব পাৰিছোঁ আমাৰ ৰণজিৎ মহাবিদ্যালয়ৰ আমি সভাপতি তেনে বৰ্তমান চিকিৎসক বিভাগৰ লগত জড়িত তাৰপিছতে মই চিনি কৰিব বিচাৰিছোঁ যিটো পুৰস্কাৰ আগবঢ়োৱা ৩,০০০ যিজনৰ আমি আচলতে অংগ বিষয়টো আমি বহুতে টান পাওঁ এনেকুৱা এজন ব্যক্তি তোমালোকৰ মাজত আজি উপস্থিত হৈছেহি তেখেতে সম্পূৰ্ণটো অংশগ্ৰহণ কৰিলে সেইজন হ'ল আমাৰ অতিকৈ মৰমৰ সহপাঠী মন্টু গগৈ তেখেত ডিব্ৰুগড় গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ স্নাতকোত্তৰ তেখেত বৰ্তমান তেখেত হ'ল ৰক্তিম শইকীয়া তেখেতে এই প্ৰতিযোগিতাখনৰ দ্বিতীয়টো পুৰস্কাৰ আমাক ২০০০ টকা আগবঢ়াইছে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰথম গগৈ ছাৰ আৰু ৰক্তিম শইকীয়াৰ সহযোগত পতাকা অংশগ্ৰহণ কৰিছে ইয়াৰ পিছত
জনাইছোঁ বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কপিল শইকীয়া ৰক্তিম ফুকন। তেওঁলোকক আজি পুৰস্কাৰ কুইজ মাষ্টাৰ পংকজ খাটে আৰু দাদা মনপুৰৰ পৰা কথা ক'ব